এইটো নৰ্মেল বান্দৰ, ইয়াৰ নামেই নাজানো। ঐ এফালা এফালা, নামটো কি তোৰ? ঐ ঐ ঐ ক'ত যা ক'ত যা, চেহেৰাই নেদেখাল হৈ গ'ল। তললৈ নামি আহ, তললৈ নামি আহ। তৌ কালাটো মানে বগা আকাশত দেখি পোৱা নাই নে? তললৈ নামি আহ না, তললৈ নামি আহ। ইমান অপমান, হাগি দিছে কেলা, যেন ইহঁতক ফ্ৰীকেহে চাবলৈ আহিছোঁ, একেবাৰে পইচা পাতি নিদিয়াকৈ। ই আমাৰ ফালে আগবাঢ়ি আহিছে আমাক চাবৰ কাৰণে হয়তো। বাবা বাকী চবেই অহংকাৰী দেখে, তইহে ভাল আছ। ধনেশ কৰ্বেট হৰ্ণবিল। সেই বন্ধুসকল, ইমান ইংলিছ লাগি ধৰিছে। 30 দিনত ইংৰাজী শিক্ষকখন পঢ়িব লাগিব চাগে। ইহঁতৰ এনেকুৱা ধনেশ পক্ষীৰ প্ৰজাতি কেইবাটাও আছে, মানে ভিতৰততো সিহঁতক কব্জা ৰাখি থোৱা হৈছে না সজাত। তো ইমান এটা খোজ নহয়, মানে আমি যিমান মাতিলোঁ, ধেমালি কৰিব মাতিলোঁ, এইফালে চাব বিচাৰিলোঁ, সিহঁতে নাহিলে। যিটো আশাত আহিছিলোঁ ভালকৈ চাম বুলি, ইমান এটা ভালকৈ চাব পৰা নাই। যদিও ইয়াৰ প্ৰাকৃতিক দৃশ্যটো না, যোনটো নেচাৰেল গ্ৰীণ যিটো পৰিৱেশ, সেউজীয়া পৰিৱেশ, এনেকুৱা মজা লাগিলে না। মানে পইচা যিটো দিছিলোঁ 33 টকা, একো মানে নহয় আৰু, একেবাৰে কমে। তাতকৈ আৰু বেছি ল'লেও মানে লোকচান নাছিল। ইমান এটা ভাল পৰিৱেশ, তাকো গুৱাহাটীৰ নিচিনা জেগাত থাকি এনেকুৱা এটা জেগাত থাকিবলৈ পোৱাটো মজাই বেলেগ, বঢ়িয়া লাগিলে। বাকী চিৰিয়াখানাখনৰ গুগলত চাৰ্চ কৰা মতে ক'ৰবাততো 175 আছে, কিন্তু প্ৰায়ভাগ গুগলত বেছি চাৰ্চ কৰোঁতে পালোঁ কি চিৰিয়াখানাখন 130 হেক্টৰ স্থানত মানে বিস্তৃত, মানে বিয়পি আছে মাটি, ইমান মাটি আছে। তো 1 হেক্টৰত কিমান বিঘা মাটি থাকে, কিবা এটা আছিল, মই পাহৰি গৈছোঁ বৰ্তমান। বাকী এইফালে আপোনালোকে চাওক কেনেকুৱা এটা মজা পৰিৱেশ। ওপৰৰ ফালেও মানে আকাশৰ ওপৰৰ ফালৰ পৰাও গ্ৰীণ গছে গোটেই ৰাস্তাটো ঢাকি গৈছে। তেনেকৈ বহুত আগত হাতী, গড়, কিবাকিবি জিৰাফটো আমি ফ্ৰণ্টতে পাই আহিলোঁ। বাকী এইফালে বাঘ, ভালুক এইখিনি দেখিবলৈ পোৱা গ'ল। দেখুৱাই আছোঁ আগৰ ভিডিঅ'টোত, তো আপোনালোকে অলপ চাই যাওক, লগতে প্ৰাকৃতিক পৰিৱেশৰ, সেউজীয়া পৰিৱেশৰ মজা লওক। মই ভাবোঁ জীৱ জন্তুতকৈ বেষ্ট গ্ৰীণ পৰিৱেশটো দেখুৱাবলগীয়া এটা পৰিৱেশ, সেইকাৰণে মই এইটো ভিডিঅ' বনাইলোঁ, মানে দেখুৱাইছোঁ আপোনালোকক। তো লগতে আৰু এটা কথা, এই দেখিবলৈ পাইছে বাপেক জীয়েক, তো এওঁলোকে মানে মোৰ ATM কাৰ্ডখনৰ যোগেদিয়ে টিকেট কাটিলে, কাৰণ কেছ পইচাটো টিকেট মানে কাটিব নোৱাৰে। তো সেইকাৰণে আৰু মোৰ লগতে মানে ইহঁতৰ লগত মই বুলি ক'ব লাগিব ঘূৰি ফুৰিছোঁ। অলপ লগ এটাও হৈছে, ভালো হৈছে।